Hello guys, welcome back to my YouTube channel. আৰু guys আজি মই ওলাইছো আউট ড্ৰেছত কাৰণ আজি আছে আমাৰ কলেজত ফ্ৰেছাৰ্ছ আৰু ফ্ৰেছাৰ্ছ আছে এই কাৰণে আউট ড্ৰেছত ওলাইছো আৰু আমাৰ কলেজত আহি আছে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী ৰাজেশ্ৰী শইকীয়া বলক তেনেহলে মোৰ লগত পলম নকৰি গাইস মই অলৰেডি ওলাইছো এতিয়া চোৱা একদম চাই থাকক গাইস লালু ৰুমৰ পৰা বেছি টাইম নালাগে 5 মিনিট মান লাগিব যাওঁতে চাই থাকক গাইস অলৰেডি আহি পাইছো যাই আছো এতিয়া
গাইজ এতিয়া বাজিছে 6:20 আৰু এতিয়া আমি গৈ আছোঁ ঘৰত কাৰণ আজি গোটেই দিনটো বহুত এনজয় কৰিছোঁ ফ্ৰেণ্ডহঁতৰ লগত আৰু যদি গাইজ ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব প্লিজ গাইজ আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাওক গাইজ প্লিজ